ভিতৰত ইয়াত মানে তিনি পাক ঘূৰিব লাগে। তো তাত মানে আপোনালোকে যি মনত ভাবে চব মানে পুনে মই আপোনালোকক ঘূৰি দেখাই আছোঁ চব। তো চাই থাকক মানে ঘূৰি মানে বেছি ঘূৰিব নোৱাৰিলোঁ মানে ভাগৰ লাগিছে বহুত বেছি। Hey guys, welcome back to my new vlog. তো আমি এটা আজি মজা এটা প্লেচ গৈছোঁ, মই আপোনালোকক দেখাই আছোঁ। আপুনি চাই থাকক মানে মই এতিয়া জেগাৰ নামটো নকওঁ, তাত গৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্ট লাগে। তো হে গাইজ ফাইনেলি চাই লওক, ইয়াত পাই গ'লোঁ। তো এইফালে চাওঁ গোটেইখন কি মজা এটা প্লেচ আছে। তো ভিতৰত গৈ মই দেখাই আছোঁ, চাই থাকিব। তো আপোনালোকে যে ভগৱানক বিশ্বাস কৰে তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাওক, বহুত ভাল পাব আপোনালোকে চাই। ভিতৰত এখন ছেকেণ্ড হ'ল, আগৰখন পাহাৰটো আহিলে এতিয়া চাই লওক। পিছতে এইফালে মানে আমি শৰাই দিবলৈ আনিছিলোঁ, তো শৰাইখন দিলোঁ, তাৰপৰা বাকীবিলাক আপোনালোকক দেখাই আছোঁ মই। আৰু এই ভাগৰ নামত ইয়াতে মানে চাকি তাকি দিয়ে, তোমাৰ মই চাকি তাকি দি দেখাই আছোঁ, চাই থাকক ভিতৰত মই দেখাই আছোঁ। তোমাৰ শৰাই দিবৰ কাৰণে নাম লিখাব লাগে মানে কুপনৰ মানে, তো কুপন চুপন লিখি লওঁ তাৰপিছত দেখ। তো এই আমাৰ কুপন লিখা হৈ গ'ল, তাৰপিছত এতিয়া গৈ বাকীবোৰ দেখাই আছোঁ আপোনালোকক। তো আৰু এটা কথা, বৰপেটি বুলি ক'লে মানে নিমখৰ কাৰণে বিখ্যাত, মানে ইয়াত নিমখ টান দিব লাগে। তো নিমখ দি লওঁ মানে, আগতে মই প্ৰায় আহোঁতো, তো আগতে মানে পূৰা নিমখ দৌ হৈ থাকে, কিন্তু আজিকালি ইমান নাই। তো মানে হ'লেও নিমখ দিব লাগে কাৰণে আমি দি লৈছোঁ, তাৰপিছত দেখাওঁ। তাৰপিছত লাষ্ট চাকি জ্বলাব আছে, চাকি তাকি একদম ধূপ চুপ জ্বলাই একেবাৰে ইয়াৰ পৰা ওলাই যাম আৰু বাকীবোৰ চামগৈ। তো চাকি তাকি জ্বলাই হৈ গ'ল। এতিয়া মেইন যোন ভাগ ভেটি হয় সেই ভাগ তাত যোৱাৰ আগত তুমি ইয়াত আপোনালোকক কি আছে মই দেখাই দিওঁ। এইফালে চাওক, তো এইখন এখন দলং হয়, চাওক এবাৰ কি মজা এটা ভিউ আছে। ৱাও, মানে বৰ ভেটি আহি যোৱাৰ নিচিনা লগাই নাই মানে। এবাৰ চাওক, ইয়াত এনেকুৱা বেছি গৰম ন, ভৰি মই একেবাৰে দিব পৰা নাই মানে, লোহাৰ মানে গোটেই বেছি গৰম আছে মানে। যেনে আপোনালোকৰ কাৰণে ভৰিটো দিছোঁ মানে, একেবাৰে বহুত বেছি গৰম আছে। আৰু চাওক এইফালৰ পৰা কি মজা এটা পৰিৱেশ দেখা পায় মানে। ইয়াত মই মেইন কথাটো কওঁ, ইয়াত যিভাগ ভেটি আছে নহয়, চাৰিওকাৰণে মানে এটা ৰাস্তা আছে, তাত আপোনালোকে তিনি পাক নে 7 পাক আছিলে, মোক ভালকৈ জানাই, মই সুধি ক'ম বাৰু। তাত যদি আপোনালোকে ঘূৰি পেলাই মনত যিটো ভাবিছে আপোনালোকৰ চব মানে পূৰ্ণ হয়, তোমালোকক কৈ আছোঁ। তো বলক তাত দেখাই আছোঁ কেনেকুৱা। তো তাত যোৱাৰ আগত মানে আমাক চাহ খাবলৈ দিলে, তো চাহ তাহ খাই একেবাৰে তাত গৈ আছোঁ। সেই ভাগ হ'ল ভেটি বাগীয়াৰ পৰা দেখি থাকি। এইভাগে হ'ল মেইন যোনখন ভেটিৰ কাৰণে বিখ্যাত মানে। তো বৰভেটি, তো এইভাগে হ'ল ভেটি। তো ইয়াত মানে 3 পাক নে 4 পাক 3 পাক ঘূৰিব লাগে। তো তাত মানে আপোনালোকে যি মনত ভাবে চব মানে পুনে মই আপোনালোকক ঘূৰি দেখাই আছোঁ চব। তো চাই থাকক মানে বস্তু দেখি বেয়া লাগিলে চাওক মানে, ইমান ধুনীয়া পৰিৱেশত। তো মানে ইয়াত কি বিলাই মানে কেনেকুৱা লেতেৰা কৰি থৈছে এবাৰ চাওক মানে, গোটেই পিক চিক পেলাই মানে কেনেকুৱা এটা ব্যৱহাৰ কৰি থৈছে মানে। এইটো হ'ব নালাগে মানে মোৰ মতে। মেইন ভেটিভাগ হ'ল এই ভাগ মানে আহোমৰ দিনত মানে ৰজাসকলে যুদ্ধ কৰিব যোৱাৰ আগত ইয়াত মানে এমুঠি মাটি পেলাই গৈছিল। তাৰপিছত এই ভাগ ভেটি মানে নিৰ্মাতি হৈছিল চাইডক মানে। তো ওপৰতো যাব নিদিয়ে বাৰু। তো চাইডত মই এনেকৈ আপোনালোকক ইয়াৰ পৰা তালৈ মানে ঘূৰি দেখাই আছোঁ। তো চাই থাকক। এটা কথা আপোনালোকক মই এটা কথা লক্ষ্য কৰিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নকৰে ন, ছাবস্ক্ৰাইব নকৰে। তো মানে মই প্ৰায় ভিডিঅ' ছাবস্ক্ৰাইব কৰিব নকওঁ। তো আজি কৈছোঁ মানে আপোনালোকে যদি ভিডিঅ' চাই আছে ন, ইয়ালৈকে ছাবস্ক্ৰাইবটো কৰি দিব মানে। মই ঠিকে হ'ব কাৰণে বহুত কম ছাবস্ক্ৰাইবাৰ লাগে, আৰু ঠিকে হ'ব কাৰণে ঠিকেটো কৰি দিব। তো চাই থাকক। মই সুধিছিলোঁ মানে কেইপাক ঘূৰিব লাগে। তো মানে কেইপাক বুলি নহয় মানে, আপোনালোকৰ যিমান মন আছে ন সিমান ঘূৰিব পাৰে, যিমান আপোনালোকে ঘূৰিব পাৰে। তো মানে এতিয়ালৈকে আমি এপাক ঘূৰিলোঁ, গৈ আছে মই অকলে গৈ আছোঁ মানে ভিডিঅ'টো কৰিবৰ কাৰণে। তো মানে এপাক ঘূৰিছোঁ, এতিয়া ভাগৰ লাগি গৈছে মানে, আৰু কেইপাক ঘূৰিব পাৰোঁ চাওঁ, তাৰপৰা লগ পাইছোঁ। তো গাইছ মানে ইয়াত ঘূৰি আহিলোঁ, 3 পাক ঘূৰিলোঁ মানে, বেছি ঘূৰিব নোৱাৰিলোঁ মানে, ভাগৰ লাগিছে বহুত বেছি ডাঙৰ হয়। তো মানে এতিয়া যাওঁ আগত মই দেখাই আছোঁ আগত কি আছে আৰু চাই থাকক। মই জেগাটো আহিলোঁ মানে, জেগাটো ভাল হয় কিন্তু বেছি ডাঙৰ নহয়। তো মানে বেছি দীঘলকৈ দেখাব নোৱাৰিলোঁ। এই জেগাখন ন ইয়াৰ কেম্পাছতে পৰে। তো এবাৰ চাওক কি মজা এটা পৰিৱেশ বনাই থৈছে মানে, চালে ন ইয়াত থাকিব মন যায়, ইমানে মজা এটা পৰিৱেশ। তো আমি যে শৰাই দিছোঁ তাৰ কাৰণে আমাক মাংস ভাত খাব দিলে। তো মাংস ভাত খাই আমাৰ যাব হ'ল ইয়াৰ পৰা। তাৰ পৰা আহি বহুত বেছি ভোক লাগিলে, সেইকাৰণে কিবা এটা খাই লওঁ। তো খাই বৈ লৈ ভিডিঅ'টো শেষ কৰিম আৰু ইয়াতে। আজি ভিডিঅ'টো ইমানে শেষ কৰিলোঁ মানে, কলাক্ষেত্ৰত মই বেলেগ এটা ভিডিঅ' বনাম। তো আজি ইমানে, তো বাই বাই।